ঠিক আছে ইয়া ইয়া 280 টকাত ঠিকেই আছে মানুহজনৰ যে হাঁহিটো দেখা পাইছি এইটো নাজানো যে কুকুৰ হাঁহি নে দুখৰ হাঁহি কিন্তু এটা হাঁহি আৰু ফুৰ্তিৰ হাঁহি এটা ফুৰ্তিৰ হাঁহি এনেকুৱা হাঁহি মানুহৰ জীৱনত যিমান দুখ থাকিলেও এনেকুৱা হাঁহি যদি এটা মাৰিলে নহয় নিজৰো কিবা অন্তৰখন চুই যায় আপোনালোকে হাঁহিটো উপলব্ধি কৰি চাবচোন কোনোবা দিনা কাৰোবাৰ লগত এনেকুৱা এটা ফুৰ্তি মাৰিনৰ খুচি এটা বিচাৰি চাবচোন ইমান সুন্দৰ লাগে অন্তৰখন নিজে ভিডিঅ' বনাইছোঁ সেইদিনা গৰু লুকা আছে বিৰাট ভাল লাগে এনেকুৱা হাঁহি বহুত মানুহৰ মানে মুখৰ পৰাই নোহোৱা হৈ গৈছে কি কাৰণত বুজি পাইছেনে অনলি মানি ফৰ মানি